এই ভিডিঅ'টোৰ জৰিয়তে RCM ব্যৱসায়ত পোৱা সদায় প্ৰয়োজনীয় খাদ্য আৰু বিভিন্ন সামগ্ৰীসমূহ ব্যৱহাৰৰ দ্বাৰা কিদৰে আৰ্থিকভাৱে লাভৱান হ'ব পাৰি সেই বিষয়ে চৰ্চা কৰিম। ভিডিঅ'টো শেষলৈকে চালেহে সকলোখিনি বুজি পোৱাত সুবিধা হ'ব। RCMত পোৱা সামগ্ৰীসমূহৰ এটা MRP থাকে যদিও সদস্যসকলৰ ক্ৰয় মূল্য DSP ডাইৰেক্ট সেলাৰ প্ৰাইচ MRPতকৈ কমকৈ স্থিৰ কৰি থোৱা থাকে বাবে সামগ্ৰীসমূহ ক্ৰয় কৰাৰ সময়ত থিতাতে ৰেহাই মূল্যতে পোৱা যায়। অৰ্থাৎ 1990 টকাৰ সামগ্ৰী 1626 টকাতে পাই 364 টকা ৰাহি কৰিব পাৰিলো। তাৰোপৰি প্ৰতিটো সামগ্ৰীৰ বিপৰীতে কোম্পানীয়ে স্থিৰ কৰি থোৱা এটা সংখ্যা বা BV বিজনেছ ভলিউম ক্ৰয়ৰ সময়ত পাওঁ। মাহটোৰ ভিতৰত সামগ্ৰী ক্ৰয় কৰি জমা হোৱা BVৰ ওপৰত 10% পৰা 32% ধন কোম্পানীয়ে প্ৰত্যেকৰে বেংকলৈ প্ৰেৰণ কৰে। এইদৰে RCMত পোৱা খাদ্য আৰু অন্যান্য সামগ্ৰীসমূহ ব্যৱহাৰ কৰিয়েই লাভৱান হ'ব পাৰি। কিন্তু অন্য বজাৰ ব্যৱস্থাত ক্ৰয় কৰি এনে লাভ পোৱা নাযায়। সামগ্ৰীসমূহত স্থিৰ কৰি থোৱা BVক কোম্পানীয়ে ব্যৱসায় বুলিও গণ্য কৰে। এই BVৰ ওপৰত নিৰ্ভৰ কৰিয়েই নিজৰ নিজৰ ব্যৱসায় অনুসৰি পাব লগা বিভিন্ন ধৰণৰ বোনাছ বা ধনৰ হিচাপ নিকাচ বোনাছ স্লেবৰ আধাৰত গণনা কৰে। ই তিনি ধৰণৰ: পাৰফৰ্মেন্স, ৰয়েলটি আৰু টেকনিকেল। এই বিষয়ে অলপ পিছত বিতংভাৱে চৰ্চা কৰিম। ক্ৰয়ৰ সময়ত থিতাতে পোৱা ৰেহাই আৰু BVৰ পৰা ঘটা ধনতকৈ অধিক ধন পাবলৈ প্ৰত্যেকে কোম্পানীৰ সামগ্ৰী বিক্ৰী হোৱাত সহায় কৰি নিজৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব লাগিব। তিনিটা উপায়েৰে প্ৰত্যেকেই ইয়াক বৃদ্ধি কৰিব পাৰে। প্ৰথমতে নিজে ব্যৱহাৰৰ দ্বাৰা, এই বিষয়ে আগতে চৰ্চা কৰা হ'ল। দ্বিতীয়তে সদস্যসকলে প্ৰত্যক্ষভাৱে RCMৰ সামগ্ৰী বিক্ৰী কৰি নিজৰ BV বা ব্যৱসায় বৃদ্ধি কৰিব পাৰে। কিন্তু বেছিভাগ লোকৰ বাবে ই সম্ভৱ নহয়। সদস্যসকলৰ বাবে ই বাধ্যতামূলকো নহয়, কিন্তু কৰিব পৰাটো লাভজনক। তৃতীয়তে RCM ব্যৱসায়ৰ সদস্য হোৱাৰ পিছত নিজে খাই আৰু ব্যৱহাৰ কৰি ভাল পোৱা সামগ্ৰীসমূহৰ গুণাগুণ আৰু ব্যৱসায়ৰ বিষয়ে চৰ্চা কৰি নিজৰ আপোন আৰু চিনাকিজনক বন্ধু-বান্ধৱক আপুনি ব্যৱহাৰ কৰাৰ দৰে তেওঁলোককো ব্যৱহাৰ কৰোৱাই RCMৰ সদস্য কৰি আপোনাৰ আইডিত A আৰু B গ্ৰুপৰ সৃষ্টি কৰি ল'ব লাগে। এই সদস্যসকল আপুনি নিজে বা আনে সৃষ্টি কৰাই হওক, তেওঁলোক যিহেতু আপোনাৰ গ্ৰুপতে থাকিব, সেয়ে তেওঁলোকে ক্ৰয় কৰি লাভ কৰা BV তেওঁলোকৰ নিজৰ হোৱাৰ লগতে সেইবোৰ আপোনাৰো হ'ব। উদাহৰণস্বৰূপে আপুনি দুজনক এই ব্যৱস্থালৈ আনিলে আৰু সেই দুজনেও দুজনকৈ এই ব্যৱস্থালৈ আনিলে আৰু ধৰা হওক প্ৰত্যেকেই 1000 BV পোৱাকৈ সামগ্ৰী ক্ৰয় কৰিলে। তেতিয়া Bৰ 1000 BV আৰু ইৰ 1000 BV B এখেতৰ হ'ব। তেতিয়া Bৰ নিজা 1000 BVৰ সৈতে তেওঁৰ মুঠ BV হ'ব 3000। ঠিক সেইদৰে Cৰো 3000 BV হ'ব। এই নিয়ম অনুসৰি Bৰ 3000 BV আৰু Cৰ 3000 BV আপুনি পাব আৰু আপোনাৰ নিজৰ 1000 BVৰ সৈতে আপোনাৰ মুঠ BV হ'ব 7000। এইদৰে প্ৰত্যেকেই যদি কেৱল দুজনকৈ সদস্য এই ব্যৱস্থাত সৃষ্টি কৰে, তেন্তে আপোনাৰ হোৱাৰ দৰে প্ৰত্যেকৰে ব্যৱসায় ক্ৰমান্বয়ে বৃদ্ধি হৈ উপকৃত হ'ব। কিন্তু তেনে কৰাটো বেছিভাগ লোকৰেই বিভিন্ন অভ্যাসৰ অভাৱৰ বাবে সম্ভৱ হোৱা দেখা নাযায়। সেয়ে মই এই ব্যৱসায়ক এটা নতুন উপায়েৰে সকলোৰে সহায় হোৱাকৈ আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ বাবে মই নিজে প্ৰস্তুত কৰা ভিডিঅ' আৰু তথ্যৰ সহায় লৈ মোবাইলৰ জৰিয়তে ঘৰতে থাকি কিঞ্চিত সময় দি বিভিন্নজনৰ কাষ চাপিবলৈ চেষ্টা একেৰাহে কৰি আছোঁ। মোক সং দিয়াসকলক একাত্ৰিক্ৰমে RCM চিষ্টেমত এই ধৰণে স্থাপন কৰি গৈ আছোঁ। ফলত সকলোৰে আইডিত হোৱা বাঞ্ছনীয় A আৰু B গ্ৰুপৰ সৃষ্টি হৈ গৈ আছে। আপুনিও যদি মই কৰাৰ দৰে চেষ্টা কৰিবলৈ ইচ্ছা কৰে, তেন্তে আপোনাৰ বাবে মই প্ৰস্তুত কৰি দিয়া ভিডিঅ' আৰু তথ্য আপুনি প্ৰচাৰ কৰাৰ বাবে আপোনাৰ দ্বাৰা সৃষ্টি হোৱা সদস্যসকলক প্ৰত্যক্ষভাৱে আপোনাৰ আইডিৰ A বা B গ্ৰুপত খালী থকা স্থানত স্থাপন কৰা হ'ব। এই ধৰণে কৰাৰ ফলত
আপোনাৰ ব্যৱসায় বেছি বৃদ্ধি হ'ব। প্ৰত্যেকেই যদি তেনে কৰিবলৈ ইচ্ছা কৰে প্ৰত্যেকৰে ব্যৱসায় দ্ৰুতগতিত বৃদ্ধি হোৱাত সহায় হ'ব। সদস্য হোৱাৰ আৰম্ভণিৰে পৰা প্ৰতি মাহে ব্যৱসায় লাহে লাহে আগবাঢ়ি হৈ থকা আৰ্থিক লাভ ক্ৰমান্বয়ে বৰ্ধিত ব্যৱসায়ৰ ফালে গতি কৰাৰ বাবে কিছুদিনৰ পিছত কোনোবা এটা মাহত ধৰা হওক আপোনাৰ আইডিৰ এ গ্ৰুপত 1,60,000 বিধি আৰু বি গ্ৰুপত 1,10,000 বিধিৰ ব্যৱসায় হ'ল। সেই মাহতে আপুনি নিজে 1,000 বিধি পোৱাকৈ সামগ্ৰী ক্ৰয় কৰিছে। সেই মাহত আপোনাৰ মুঠ বিধি বা ব্যৱসায় হ'ব 2,71,000। আপোনাৰ ইমান বিধি একত্ৰিত হোৱাৰ মূল কাৰণ হ'ল আনক সহায় কৰাৰ পৰিণতি। এই ক্ষেত্ৰত সেই মাহটোত আপোনাৰ উপাৰ্জন কি হ'ব জানো আহক। মনত ৰাখিব, এই হিচাপ নিকাচ কোম্পানীৰ চিষ্টেমত নিজে নিজে হোৱা উচ্চ ক্ষমতা সম্পন্ন ব্যৱস্থা আছে। এখন পাৰফৰ্মেন্স বোনাছ স্লেবৰ আধাৰত আপোনাৰ প্ৰাপ্য ধন বা পাৰফৰ্মেন্স বোনাছ এই ধৰণে কোম্পানীয়ে গণনা কৰে। আপোনাৰ মুঠ বিধি 2,71,000 পূৰণ ওপৰৰ স্লেবৰ আধাৰত 29% সমান 78,590 টকা। এ গ্ৰুপৰ মুঠ বিধি 1,60,000 পূৰণ ওপৰৰ স্লেবৰ আধাৰত 24% সমান 38,400 টকা। আৰু বি গ্ৰুপৰ মুঠ বিধি 1,10,000 পূৰণ ওপৰৰ স্লেবৰ আধাৰত 21.5% সমান 23,650 টকা। এতিয়া এ আৰু বি গ্ৰুপত পোৱা ধনৰ যোগফল 62,050 টকাক আপুনি মুঠ বিধিৰ বিপৰীতে পোৱা ধনৰ পৰা বিয়োগ কৰিলে থাকি যোৱা ধন 16,540 টকা হ'ব আপোনাৰ সেই মাহৰ প্ৰাপ্য ধন বা পাৰফৰ্মেন্স বোনাছ। অৰ্থাৎ 1,000 বিধি মানে প্ৰায় 1,990 মান টকাৰ সামগ্ৰী ক্ৰয় কৰি পালে 16,540 টকা। এইদৰে যিমানেই ব্যৱসায় বৃদ্ধি হ'ব সিমানেই উপাৰ্জনো বৃদ্ধি পাব। লাহে লাহে বৰ্ধিত ব্যৱসায়ৰ বাবে ভৱিষ্যতে লাভ কৰিব ৰয়েলটি আৰু টেকনিকেল বোনাছ, যাৰ দ্বাৰা আপোনাৰ জীৱনলৈ জ্ঞাত নোহোৱা যিমানেই বিপদ নাহক কিয় আপুনি আৰু আপোনাৰ পৰিয়াল আৰ্থিকভাৱে অধিক লাভৱান হৈ অলপ হ'লেও সকাহ পাব। মনত ৰাখক, এই আইডি বা কাৰ্ড হস্তান্তৰিত হয় দুৰ্ভাগ্যবশতঃ কোনোবা এজন আৰচিএম সদস্যৰ নিধনৰ পিছত আইডি বা কাৰ্ড তেওঁৰ নমিনীলৈ আকৌ নমিনীৰ পৰা নমিনীলৈ হস্তান্তৰিত হৈ গৈ থাকে। সেই সময়ত কাৰ্ডখনৰ অধিকাৰীজনে খোৱা আৰু ব্যৱহাৰৰ বাদে ব্যৱসায় কৰকেই বা নকৰকেই সেইখিনি সময়ত সৃষ্টি হোৱা ধন তেওঁ পাবই। এয়াও এক ধৰণৰ আৰ্থিক সুৰক্ষা নহয়নে? কথাবোৰ আচৰিত যেন লাগিলেও কিন্তু সত্য। তেন্তে আপোনাৰ কৰণীয় হ'ল আপোনাৰ দামে দৰে মিলা পচন্দৰ আৰচিএমৰ সামগ্ৰী প্ৰতিমাহে খাওক আৰু ব্যৱহাৰ কৰক। যিহেতু আপুনি কৰোবাৰ পৰা নহয় কৰোবাৰ পৰা তেনে সামগ্ৰী ক্ৰয় কৰেই। লগতে যদি ইচ্ছা কৰে ঘৰতে থাকি আপোনাৰ বাবে প্ৰস্তুত কৰি দিয়া ভিডিঅ' আৰু তথ্য প্ৰচাৰ কৰাৰ চেষ্টা কৰক। এটা কথা নোকোৱাকৈ এই ভিডিঅ'টো সামৰণি মাৰিলে আধৰুৱা হ'ব। কিয় মই আৰচিএম ব্যৱসায়ক আঁকোৱালি লোৱা সকলৰ বাবে ব্যৱসায়ত প্ৰয়োজন হোৱা এ আৰু বি গ্ৰুপৰ সৃষ্টিৰ জৰিয়তে সহায় কৰি আছো। এনে কৰিলে মোক সংগ দিয়া সকলোৰে কেৱল খোৱা আৰু ব্যৱহাৰৰ দ্বাৰা উপাৰ্জনৰ বাট মুকলি হ'লে তেওঁলোকে কেতিয়াও আৰচিএমৰ সামগ্ৰী ক্ৰয় নকৰাকৈ নাথাকে আৰু তেতিয়া ময়ো লাভৱান নোহোৱাকৈ নাথাকো। সময়ত ই সকলোৰে বাবে প্ৰযোজ্য হ'ব। যিদৰে নকলে আৰু নিদিলে বা দিয়াৰ প্ৰতিশ্ৰুতি নিদিলে পোৱা নাযায়, ঠিক সেইদৰে কোনোবা আন এজনৰ সহায় নোহোৱাকৈ এই পৃথিৱীত জীয়াই থকাটো অসম্ভৱ। এইটোৱেই সত্য। তেন্তে আহক আমি ইজনে সিজনৰ সহায় হওঁ। জয় আৰচিএম।